Hello guys, কি খবৰ আপোনালোকৰ? মোৰ নতুন ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি এইকেইটা দিন আৰু বৰষুণে পৰি আছে। আজিও বতৰটো বৈ চাওকচোন, বৰষুণ আহিবই কিজানি। আৰু আমাৰ ইছুইটাহে উঠছি নাই জানি কি হ'ল। আজি পূজা চাব যাবা না? আজি নাযাওঁ? কিয় নাযাওঁ? নাযাওঁ মাৰিছোঁ। মোৰ মানে 6-7 দিনমান হ'লে কিজানি ভিডিঅ' নেদা, কাৰণ মোৰ অলপমান অসুখ হৈ আছে। মই বৰ্তমান মাৰ ঘৰতে আছোঁ, সেইকাৰণে ভিডিঅ' দিব পৰা নাই। কাৰণ অসুখ হৈ থাকিলে ভালো নালাগে এনেকৈ, বা মোবাইলটো আগত লৈ মানে কথা ক'ব ইচ্ছা নাযায়, যিহেতু অলপমান অসুস্থ হৈ আছোঁ মই। সেইটো কাৰণে আজি আৰু ভাবিলোঁ কি বহুত দিন দিয়া নাই, এতিয়া অলপমান ভালো পাইছোঁ, মানে দেহাটো অলপমান ভাল পাইছোঁ। সেইকাৰণে ভাবিছোঁ কি আজি পুৱাতে অলপমান মানে ভিডিঅ'টো অলপমান ষ্টাৰ্ট কৰোঁ। সেইটো ভাবি পেলাই মানে উঠিয়ে মোবাইলটো হাতত তুলি লৈছোঁ। আৰু আমাৰ ইছু উঠিহঁতে আৰু অলপমান আৰু বাগাৰ দিছোঁ। বতৰটো ঠাণ্ডা হৈ আছে যে, সেইটো কাৰণে মানে উঠবা ইচ্ছা জানাই আৰু আমাৰ ইছু। আৰু আপোনালোকে পূজা চালাক না? মোৰ হ'লে এইবাৰ পূজা মোৰ সেনে হ'ব, কাৰণ মই নিজৰে যিহেতু দেহাটো মানে ভাল নহয়, অলপমান অসুখ হৈ আছে। সেইটো কাৰণে পূজা ক'ত চাব যা হ'ব। আৰু পূজা এই দুৰ্গা পূজাত সেনে হ'ব। চাই আছোঁ দিয়ক, মোবাইলত টিভিতে চাই আছোঁ দিয়ক। আৰু ইছু আৰু মায়ে বাইদেউ হাতে যাবা দিছোঁ। ইছু বাই বাই। ইছুক আৰু মাক বাটক লগি থৈ অহাৰ পিছত আৰু মই একলাই আছোঁ এতিয়া, মানে বাবাও বজাৰত গৈছি, সেইকাৰণে একলাই এতিয়া আছোঁ বৰ্তমান, একলাই বহি আছোঁ। বাবা আৰু বৰষুণ, এইকেইটা দিন বৰষুণ দি আছিল না, সেইটো কাৰণে মানে চাইকেল লৈ গৈছে। বাবা স্কুটিখন আনিলে নে ৰ'দত দি থৈ দিছে। এই দুদিন যিহেতু ওলা নাই, আৰু 2 দিনমান নচলিলে স্কুটি ষ্টাৰ্ট হ'বা কিছুমান কেতিয়াবা দিগদাৰ হৈ যায় না, সেইকাৰণে ৰ'দত ওলাই থৈ দিছে। আৰু মাহাৰ ইয়াতে ধুনীয়াকৈ লাকি বেম্বু মাহাৰ ধপা টেঙা আছে, দেখুৱাম ৰ'ব আপোনালোকক। ধপা টেঙা ধপা টেঙা বুলি কয়, কিন্তু আমাৰ তাতে ধপা টেঙা বুলি কয়। কিমান লাগি আছে চাব, আপোনালোককো দেখাই দিম। মই অসুখ হৈ থকাৰ কাৰণে মা হাততে আছোঁ। আৰু ইছুৰো যিহেতু স্কুল বন্ধ, সেইকাৰণে তাই হৈছে যিমান যি ক'লেও ইছুক এৰি থকাৰ মানে এৰি থাকিয়ে পোৱা নাছিলোঁ। ইবাৰে প্ৰথম স্কুল খোলা 2 দিন তাই তাতে আছিল, খোলা কেইদিন। এতিয়া আৰু স্কুল যিহেতু বন্ধ দিছে, দুৰ্গা পূজাৰ বন্ধ দিছে, সেইকাৰণে তাই পাইছে। আৰু এই সোমবাৰে খুলিব এই স্কুল, মানে অলপমান ভাল পালে যাম আৰু অলপমান মা হাততে আহি আৰু অলপমান ৰেষ্ট লৈছোঁ। আৰু কাপোৰখিনি চব মেলি দিছোঁ আজি, মানে বৰষুণ দি থকাৰ কাৰণে এই 2 দিন শুকুৱাই নাছিল কাপোৰখিনি। নুশুকলি ভালো নালাগে, আজি ৰ'দ দিয়াৰ কাৰণে বিৰাট ভাল লাগছে, মানে কাপোৰবিলাকো শুকাব আৰু আজি এইবিলাক চোতালতে মেলি দিছোঁ চবখিনি কাপোৰ। কিছু আৰু বৰমাৰ কাহাতৰ পৰা আহি এই হাতত চিপছ লৈ আহিছোঁ, চিপছ খাই আছে এতিয়া। শুনিছোঁ ভাল লাগছে নে বৰমা হাতে যাই? বাবুৰ লগত বাবুৰ বাস্কেটবল আছে। হেই খেলছিলা? ধুনীয়াকৈ চেৰি আছে চটকা। হাতত তালাটো দিছোঁ। আমাৰ মাও দিছে চাং মা, মানে মোক দিয়া দেখা পাই মই যে এই যে ধুনীয়াকৈ এই লুকৈছোঁ, মোক দিয়া দেখা পাই আৰু মাও আনবা দিছিল। এতিয়া আমি বাগাত দিম, ইছু মই মায়ে বাগাত দিছে। মায়ে শুনাইছোঁ ইছুৰো জেটকা লগা হৈ গ'ল, শুনাইছোঁ। আৰু বিছনা চাদৰত লুগলি খাই আইতাই মাৰিব, শুনাইছোঁ। ক'ত দেলো এতিয়া ইছুক অলপমান টোপনি খেদাওঁ, ময়ো টোপনি আহোঁ, শুনাইছোঁ।
এইফা না আৰু সন্ধিয়া কিতাপ চাব লাগিব এনেইছোঁ নে চাবা না নাম আছ কিতাপ চাব ভাল পাওঁ ন বেয়া পাওঁ আমাৰ ইছু মস্ত ভাল পাওঁ না ভাল পাওঁ না গাছা আছো চাওঁ চলিখিনি আমি গাছা আছো আজিলৈ আহিছোঁ নেক্সট ভিডিঅ'ত লগ পাম আপোনালোকক বাই বাই